নমস্কাৰ অৰুণোদয় লাইভ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই স্মৃতি ৰেখা বৰা। ৰাজ্যত এতিয়া বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো সৰু বৰ নদ নদীৰ বিধ্বংসী বানে বহু ঠাইত বাট পথ ছিঙি পেলোৱাৰ লগতে গৃহহাৰা হ'ব লগা হয় বহু পৰিয়াল। লগতে বিস্তৰ ক্ষতি সাধন হয় জীৱ জন্তুৰ আৰু কৃষিভূমিৰ। বৰপেটা জিলাতো বেকি নৈ বাহনী পানীত জলমগ্ন জনিয়া সমষ্টিৰ নৈপৰীয়া আৰু চৰাঞ্চলসমূহ ব্যাহত হৈ পৰিছে জনজীৱন। এই লোকসকলৰ দুখ দুৰ্দশাৰ বাতৰি অৰুণোদয় লাইভত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত কৰি অহা পাছত খাদ্য সামগ্ৰী লৈ বানাক্ৰান্ত ওচৰত উপস্থিত হ'ল বিধায়ক হাফিজ ৰফিকুল ইছলাম। শেহতীয়াকৈ বান পৰিস্থিতিয়ে জটিল কৰি তুলিছে ৰাজ্যৰ পৰিৱেশ। ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো সৰু বৰ নদ নদীৰ বিধ্বংসী বানে বহু ঠাইত বাট পথ ছিঙি পেলোৱাৰ লগতে গৃহহাৰা হ'ব লগা হয় বহু পৰিয়াল। বিস্তৰ ক্ষতি সাধন হয় জীৱ জন্তুৰ লগতে কৃষিভূমিৰ। বৰপেটা জিলাতো বেকি নৈ বাহনী পানীত এতিয়াও জলমগ্ন জনিয়া সমষ্টিৰ নৈপৰীয়া আৰু চৰাঞ্চলসমূহ, যাৰ ফলত ব্যাহত হৈ পৰিছে জনজীৱন। সমষ্টিটোৰ বিভিন্ন বান শিবিৰত খাদ্য স্বাস্থ্য বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰতো ব্যাপক অসুবিধাই দেখা দিয়া পৰিলক্ষিত হয়। জনজীৱনৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি সাধন হয়। এই লোকসকলৰ দুখ দুৰ্দশাৰ বাতৰি আমি অৰুণোদয় লাইভত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত কৰি অহা পাছত খাদ্য সামগ্ৰী লৈ বানাক্ৰান্ত ওচৰত উপস্থিত হ'ল বিধায়ক হাফিজ ৰফিকুল ইছলাম। অৰুণোদয় লাইভৰ দৰ্শকক জনাব বিচাৰিছো, শিবিৰে শিবিৰে খাদ্য সামগ্ৰী লৈ উপস্থিত হয় জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ সৈতে বৰপেটা জিলাৰ AIUDFৰ নেতৃবৃন্দ। বেকি নৈ বাহনী পানীত জনিয়া সমষ্টিৰ নৈপৰীয়া আৰু চৰাঞ্চলৰ ৪১খন গাঁও এতিয়া জলমগ্ন হৈ আছে, যাৰ ফলত ৰাজহ চক্ৰটোৰ অন্তৰ্গত এলেকাত ঠায়ে ঠায়ে নৈপৰীয়া তথা চৰাঞ্চলৰ বানাক্ৰান্ত পৰিয়ালে ওখ ভেটি নাইবা পথৰ ওপৰত আশ্ৰয় লৈ আছে যদিও চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনে বান সাহায্য যোগান ধৰা নাই। বেকি নৈৰ বানপানীৰ বাবে জনিয়া সমষ্টিত কৃষকৰ ব্যাপক ক্ষতি হোৱাৰ কথা উল্লেখ কৰি অতি সোনকালে কৃষকক ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱাৰ লগতে চৰকাৰক বান সাহায্য যোগানৰো দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। আনহাতে সাংসদ আব্দুল খালেকে লকডাউনৰ সময় আৰু বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজৰ খবৰ নোলোৱাত সাংসদগৰাকীয়ে পলাতক আছামীৰ দৰে পলাই আছে বুলি মন্তব্য কৰে। বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰা প্ৰতিটো আশ্ৰয় শিবিৰ স্বীকৃতি দিবলৈ বৰপেটা জিলা উপায়ুক্তক দাবী জনাই জিলা AIUDFৰ নেতা আশ্ৰাফুল মামুনে। ফালৰ পৰা মই জনগণৰ পৰা যিখিনি জানিব পাৰিলোঁ, মাত্ৰ পশুৰ খাদ্যহে অলপ দিয়া হৈছে। ইয়াৰ বাহিৰে বেলেগ কোনো সাহায্য এইসকল জনগণে পোৱা নাই। মানুহ যোৱা 4 মাহৰ পৰা কোনো ইনকাম নাই। লকডাউনৰ কাৰণে মানুহ খেতি বাতি নষ্ট হৈ গৈছে, শাক পাচলি বিক্ৰী কৰিব পৰা নাই। কৃষকসকল মূৰে কপালে হাত দিছে। আপোনাৰ যিসকল মজদুৰ মেহনত কৰি বেলেগ ষ্টেট বা বেলেগ টাউনত থাকে সেইসকল ঘৰত আহিছে, কোনো ধৰণৰ কাম বন নাই। মাজৰ ওপৰেদি এতিয়া বানপানী। এই সময়ত এই মানুহবিলাকৰ চৰকাৰে যি খবৰ ল'ব লাগিছিল তেনেকৈ কিন্তু লোৱা নাই। কৃষকসকল মেনুৱেল হিচাপে যি ক্ষতিপূৰণ দিব লাগে সেইখিনি যাতে দিয়া হয়। ঘৰ বাৰী ভাঙিছে, এইবিলাকক যাতে ক্ষতিপূৰণ দিয়া হয়। ৰাস্তা ঘাট চব ছিঙি গ'ল, এইবিলাক নটিচত লৈ অতি সোনকালে যাতে আকৌ ইয়াৰ ব্যৱস্থাপনা কৰে এইখিনি মই দাবী জনাইছোঁ। এইবিলাক তেনেকুৱা হৈছে যদি মই আজিয়ে গৈ চাৰ্কল অফিচাৰক মই নটিচত দিম। এতিয়াই মই ইয়াৰ পৰা গৈ আপুনি যিখিনি কৈছে, মই টেলিফোনতো তেখেতসকলক কৈছোঁ যে আপোনালোকে মণ্ডল পঠাই দি ছাৰ্ভে কৰি অতি সোনকালে যিসকল মানুহ আপোনাৰ প্লেটফৰ্মত আছে বা স্কুলত আছে, মাথাউৰিত আছে বা ঘৰতো বিপদগ্ৰস্ত হিচাপে ফচি আছে, এই মানুহবিলাকৰ ৰিপৰ্ট লৈ পৰ্যাপ্ত পৰিমাণে সাহায্য দিয়া হয়। যদি তেনেকুৱা কৰা নাই, আপোনালোকে মোক দিয়াৰ কাৰণে ধন্যবাদ, মোৰ নলেজত দিয়াৰ কাৰণে। মই আজিয়ে যোগাযোগ কৰি আছোঁ। আমি AIUDF দলৰ সন্মানীয় সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নিৰ্দেশ মৰ্মে যোৱা প্ৰায় এসপ্তাহ ধৰি বৰপেটা জিলাৰ অন্তৰ্গত বিভিন্ন সমষ্টিসমূহ আমাৰ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা এটা সজাতি দলে পৰিদৰ্শন কৰি আছোঁ। বিভিন্ন সমষ্টি
সমষ্টিৰ আমি শিবিৰসমূহ পৰিদৰ্শন কৰিছোঁ আৰু এই শিবিৰসমূহত গৈ আমি লক্ষ্য কৰিছোঁ যে আমাৰ শিবিৰসমূহত মানুহৰ যথেষ্ট অসুবিধা হৈছে। আপুনি যিটো কথা কৈছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত এই শিবিৰসমূহক চৰকাৰী শিবিৰ হিচাপে ঘোষণা কৰা হোৱা নাই। আমি এইটো চৰকাৰে গাফিলতি বুলি ক'ম আৰু চৰকাৰে এইটো এক চকুত নিমখ এক চকুত তেল চাইছে। আমাৰ এই সংখ্যালঘু অঞ্চলক চৰকাৰে সদায় অৱহেলা কৰিছে, গতিকে চৰকাৰে এনেকুৱা অৱহেলা কৰিব নালাগে। শিবিৰসমূহত আমাৰ এই সংখ্যালঘু নিৰীহ মানুহবিলাক আৰু গৰু ছাগলী একেলগে থাকিবলৈ বৰ্তমান একেলগে থকাটো আমি লক্ষ্য কৰিছোঁ। গতিকে মানুহক মানুহ হিচাপে জীয়াই থকাটো আমি বিচাৰোঁ। গতিকে মানুহক মানুহৰ মৰ্যাদা দিব লাগে, এইটো চৰকাৰক দাবী জনাইছোঁ। বৰপেটা জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ক আমি দাবী জনাইছোঁ যে এইটো কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মহোদয়ক কৈ অতি শীঘ্ৰে এই শিবিৰসমূহক চৰকাৰী শিবিৰ হিচাপে ঘোষণা কৰিব লাগে। আৰু আমি বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া তেখেতকো অনুৰোধ কৰিছোঁ। বৰপেটা জিলাৰ অন্তৰ্গত বিভিন্ন সমষ্টিত আমি গৈছোঁ, প্ৰতিটো সমষ্টিতেই কৈছে যে আব্দুল খালেক ডাঙৰীয়া লকডাউনৰ সময়ৰ পৰাই তেখেতে পলাতক, ৰাইজৰ মাজত অহা নাই। গতিকে এইটো এটা এমপিৰ যথেষ্ট গুৰুত্ব আছে। আব্দুল খালেক ডাঙৰীয়া আমি আহ্বান কৰিছোঁ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা আপোনাক, আপুনি পলাই থকা আসামীৰ দৰে থাকিলে নহ'ব, আপুনি ওলাই আহক, ৰাইজক সহায় কৰক, এই শিবিৰসমূহক আপুনি সহায় কৰক, এই শিবিৰত থকা মানুহক সহায় কৰক। আপুনি লকডাউনৰ সময়ত অহা নাই, আপুনি এই বানপানীৰ সময়ত কোনো এটা সমষ্টিত যোৱা নাই। প্ৰতিটো সমষ্টিতেই প্ৰতিটো শিবিৰৰ ৰাইজে প্ৰতিটো জনসাধাৰণে এটা কথা অভিযোগ কৰিছে যে বৰপেটা জিলাৰ সাংসদ আব্দুল খালেকে ভোট লৈ যোৱাৰ পিছত জিকাৰ পিছত আমাৰ কোনো খা খবৰ লোৱা নাই। গতিকে আব্দুল খালেক ডাঙৰীয়া আপুনি পলাই থকা আসামীৰ দৰে থাকিলে নহ'ব, আপুনি ওলাই আহক, ৰাইজক সহায় কৰক, নহ'লে আপোনাক ৰাইজে মাফ নকৰে। কলগাছিয়াৰ পৰা নাজিমুল হকৰ ৰিপৰ্ট, অৰুণোদয় লাইভ।